বন্ধুবৰ অনুৰাগ কাশ্যপৰ কবিতা এটা পাঠ কৰিব চেষ্টা কৰিছোঁ। যদি ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে ক্ষমা কৰি দিব। অনুৰাগে কবিতাটোৰ শিৰোনাম ৰাখিছে শেষ কবিতাটো লিখা নহ'ল। শেষ কবিতাটো লিখা নহ'ল। শূন্য সম্বিষাদ সামৰি অভিমান কৰা হ'ল সমস্ত তোমাৰ বাদে। স্বৰ্গাতুক্তি কৰা হ'ল মই শব্দত সোপা হ'ল চিগাৰেট। কটকটাই পি থোৱা হ'ল মদিৰা, অথচ একোৱে ব্যক্ত নহ'ল। স্থিতপক্ষৰ দৰে ভাও লৈ কবিৰ আত্মাত বিষাদ ৰোদন কৰা হ'ল তেওঁলোকৰ শুনোৱা হ'ল যন্ত্ৰণাবিলাকৰ আপালাপ। কত বিষাদৰ গীত শুনা হ'ল, অথচ জীৱন সোধা বিষাদ প্ৰাণ নহ'ল। ফাগুন মোৰ বুকুৰ বেচিছিল নিচান বুলি অটহাস্য কৰা হ'ল, বুজা নহ'ল মদাৰৰ বেদনা, বুজা নহ'ল সৰি পৰা শিমলুৰ কলিজাৰ বিষাদ। বক্তব্যৰ অব্যক্ততাত মাথো অপচয় হ'ল পাছতি ফাগুন, অথচ কোৱা নহ'ল একোৱেই। অশাব্দিক অনুভৱবোৰ ৰৈ গ'ল শতিকাটোৰ পয়ালগা কেঁকুৰি এটাত। ফেঁচা এটা হৈ ঘূৰি চোৱা নহ'ল কেজেপনি বুকুত ভাল পোৱা, অথচ প্ৰেম কৰা হ'ল গিলিপ দিয়াই। এতিয়া বিষাদে দৃষ্টি ধূসৰ কৰা আৰু শীতৰ হাও লগা কুমজেলেকুৱাটি হৈ শুই থাকে আই নিমখৰ চুঙাটোত, অথচ নিমখ বৰ চোকা। নিমখ নিমখ মোৰ কলিজাটো আৰু শীতৰ দিনবোৰ তপতাই খাবলৈ তোমাক ৰঙা বেলি এতিয়া নিদিবৰ মন, অথচ শেষ কবিতাটো লিখা নহ'ল। ধন্যবাদ।